हेलो एवरीवन की खबर आपनालोকৰ আশা কৰো সবৰে ভাল আৰু আপোনালোকৰ আশীৰ্বাদ মোৰো বহুত বেছি ভাল আৰু আজি হৈছে সৰস্বতী পূজা আৰু 26 জানুৱাৰী যেহেতু আৰু তো এতিয়া আজি মই মানে মেখেলা চাদৰ পিন্ধিছো ধুনিয়াকে আৰু কেনেকুৱা লাগিছে কমেন্টত লগৰ বিলাকে মানে মোক ৰখি আছে তো জলদি জলদি যাও তো তাত গৈ কি পাৰো আপোনালোকক দেখাবলৈ চেষ্টা কৰি থাকিম দুধনা কলেজৰ আমাৰ সৰস্বতী পূজাখন তো বলক এতিয়া মানে মাটিয়া আহি পালো আৰু মাটিয়াত মানে ৰখি আছে মোৰ বান্ধৱীখিনিৰ লগত এয়া হৈছে আমাৰ ডিপি বহুত ধুনীয়া লাগিছে আৰু এয়া হৈছে আমাৰ ডিপি একদম আমি আৰু বান্ধৱী কেইজনৰ মানক ৰখি আছে তো তাত গৈ পিনে জাহিৰ কেখন আছা মই 2 ঘণ্টা আৰু এয়া হৈছে আমাৰ গৌৰৱ এয়া হৈছে আমাৰ দুগস্মিতা এবাৰ ঘুৰি দি আমাৰ সয়নিকা এয়া হৈছে আমাৰ শিখা আৰু এয়া হৈছে আমাৰ সুদূৰ তেজপুৰৰ পৰা আহিছে একদম কলেজ আমাৰ লগত বৰ্তমান নপৰে যে হ'ব পাগলা দেখৰ পৰা এয়া হৈছে আমাৰ ধিতিমা আৰু তোহঁতক মজা লাগছে একদম কাৰোবাৰ যদি পছন্দ হৈছে কমেণ্টত জনাব আমাৰ নৱজিত আৰু এইফালে হৈছে আমাৰ এটা হৈছে কংকনা আৰু আমি ইয়াতে মানে সেৱা কৰিবলৈ আহিছিলোঁ ইয়াতে গাইজ ফটো সেশন চলি আছে চবফালে নেদেখাওক এয়া ডিম্পি মানে সেলফি মাৰি আছে ইফালে প্ৰিয়ংকা আছে হাতে মানে এয়া বিকালিৰ পৰা মানে বহুত 1 বছৰৰ পিছত লগ পাইছোঁ চন্দামিতা বুমনিবা সৰস্বতী পূজাত আৰু এই হৈছে কণিকা আৰু মানে আমাৰ কংকনা এইফালে আমাৰ মধু এইফালে আমাৰ বন্দনা আমাৰ সুন্দৰী বিলাক এয়া হৈছে আমাৰ কণিকা ফটো সেশন তোক চাইডেদি উঠি আছে প্ৰিয়ংকাক দেখাবই নেদে ইমান লাজ কৰে লাজে কৰে না ভয়ে কৰে না আৰু হাঁহি পিকনিকত যাওঁতে যে লগ পাইছিলোঁ এয়া নাজিম দা আৰু জিতুল দা একবাৰ লাইক শ্বেয়াৰ কৰবা বুলি কওঁ পিছা নাই পিছা নাই আৰু এইফালে এতিয়া আমি আহিছোঁ পুষ্পাঞ্জলি ল'বলৈকে আৰু মানুহ মানে ছোৱালীবিলাকৰ খোপাবিলাক চাওক না ইমান ষ্টাইল কৰি আহিছে যিহেতু সৰস্বতী পূজা বুলি ক'লে একদম বিৰাট সাজি কাচি আহে আৰু এইফালে হৈছে নাম আৰু লগতে এইফালে দি আছে প্ৰসাদ আৰু প্ৰসাদটো খাওঁ অকণমান তাৰপিছত আপোনালোকক দেখাই আছোঁ এতিয়া মানে আমি পুষ্পাঞ্জলি লৈ আহিলোঁ ফুল ল'লোঁ আৰু ধুনীয়াকৈ আৰু এতিয়া আমি যাম খাবলৈকে আৰু কিবা এটা খাই আহোঁ গৈ কিনে ৰাতিপুৱাৰ পৰা একো খোৱাই নাই ঘৰতে খাই আহিছিলোঁ আৰু ইফালে আছে আমাৰ কণিকাক আজি ভালকৈ দেখাই হোৱা নাই কি ক'ব আৰু তাইক তো আপোনালোক কমেণ্টত জনাব বহুত মানে ছোৱালীবিলাকক দেখাইছোঁ আৰু বস্তুটো নেদেখাই মই নিজে আৰু এইফালে হৈছে আমাৰ প্ৰিয়ংকা তাইক বোলে দেখাই নাই দেখাইছোঁ আগতে তাই পাহৰি গৈছে এইফালে মানে জেঠিমাহঁতৰ দাদাক লগ পালোঁ সঞ্জয় দা আৰু মানে দুধনৈ দিছে আগিয়াৰ পৰা ইমান দূৰৰ পৰা মানে পূজা চাব আহিছে নাই লোৱা নাই আমি এতিয়া খাবলৈ যাম তাৰপিছত দেখাই থাকিম ইমান ভোক লাগছে গাইছে ৰাতিপুৱাৰ পৰা একো খোৱা নাই কিন্তু হাতত মানে ফটো সেশনে হোৱা নাই ইমান টাইমৰ পৰা একবাৰ মাৰিছোঁ তাৰপিছত আৰু মাৰি থাকি এনেকুৱা মানে ইমান মানে বৰ খাই আছোঁ মানে মই কি ক'ম আৰু চবে মানে খাই আছোঁতো আমাৰ ৰাতিপুৱাৰ পৰা একো খোৱা নাই যিহেতু এই য'ত মানে এই দোকানৰ এই গ্ৰিল দেখা পায় দোকানৰ এইবিলাক তাতে মানে ফটো উঠা আৰম্ভ হৈ যায় এই হালধীয়া এই নীলা এই বগা মানে ইহঁতৰ মানে একোৱে কিবা নাই ভোক লগা নাই নেকি ফটো উঠাটা ফটো মেইন হ'লেও খাৱাটা বহুত বেছি মেইন নহ'লে বাগৰি যাবি মানে অৰ্ডাৰটো আহি গ'ল চিকেন চাওমিন এই দুটা দিছিলোঁ এই আৰু মই খাম মানে আৰু এই মানে খাব ম'ম' আমি এতিয়া খাওঁ তাৰপিছত আপোনালোকক লগ পাইছোঁ কলেজত এতিয়া মানে আমি খাই লৈ আহিলোঁ আৰু এতিয়া গৈ আছোঁ আৰু কলেজলৈকে গোটেইকেইজনীয়ে তো পূজাত আহি মোৰ এটা ছাবস্ক্ৰাইবাৰক লগ পাইছিলোঁ আৰু সেইদিনা মানে নিশান গ্ৰামতো লগ পাইছিলোঁ কিন্তু দেখুওৱা নহ'ল আজি ভাবিলোঁ দেখাই দিওঁ আপোনালোকক তো ভাল লাগিল
আৰু পূজা বুলি ক'লে যিহেতু খিচিৰি মেইন আৰু এতিয়া মানে মানুহবিলাকে খিচিৰি খাই আছে আৰু আমিও আহিলোঁ খিচিৰি খাওঁ অকণমান যিহেতু তাতো মানে কিবা কিবি খাই আহিছোঁ আৰু এতিয়া আমি ধুনীয়াকৈ খাই লওঁ তাৰপিছত আপোনালোকক বাকীখিনি দেখাই আছোঁ ইয়াতে আমি গৰু ডেকৰ দিছোঁ কিমান গৰু লাগে ৰং বিৰঙৰ অত্যন্ত গৰু আছে ইয়াত তো যাক যি লাগে এতিয়া অৰ্ডাৰ কৰিব এতিয়া মানে ইউনিয়ন বডিৰ বাহঁতক লগ পাইছোঁ এয়া হৈছে ইউনিয়ন বডিৰ মেম্বাৰত আছে বা আৰু বাহঁতক কেনেকুৱা লাগিছে কমেণ্টত জনাব এইফালে আছে ডিম্পল দা আৰু মিণ্টু দা কেনেকুৱা লাগিছে আজি সৰস্বতী পূজাত নিজৰ মহাবিদ্যালয়খনত আহি ভাল লাগিছে আৰু কাৰণ অন্য বছৰৰ দৰে এইবেলি মানে বহুত ভালকৈ কৰিছে ইউনিয়ন বডিৰ তাৰ কাৰণে ইউনিয়ন বডিক অশেষ ধন্যবাদ জনাইছোঁ মানে ইমান ধুনীয়াকৈ আয়োজন কৰিছে চেল্ফি পইণ্ট বনাইছে আই লাভ দুনৈ কলেজ বুলি লিখিছে মানে ভাল লাগিছে আমি নিজেও ফটো উঠিছোঁ সেয়াই আৰু আগলৈও যাতে ভাল ভাল প্ৰগ্ৰাম কৰি যায় তাৰ কাৰণে শুভেচ্ছা থাকিল আৰু লগত সৰস্বতী নাই লগত সৰস্বতী নাই বুলিয়ে ক'ব লাগিব আমি ছিংগল মানুহ সেয়াই আৰু মানে মোৰ মিটিনি মানে এয়া ভূমিকা বহুত দিনৰ পিছত মানে কলেজত লগ পালোঁ আজি তাইক আৰু এইফালে হৈছে আমাৰ অনুস্মিতাক আমি যাব লাগে এতিয়াহে লগ পালোঁ মানে আৰু এইফালে ছাইডত এটা ভণ্টি আছে মানে ভ্লগটো আধৰুৱা হৈ যাব যদি হিয়ামণি বাক নেদেখা মানে ইমান ধুনীয়া লাগিছে হিয়ামণি বাক চাওক ই মানুহ চাওক মানে ছোৱালী চাৰিওফালে মানে ৰিলচ ফটো একদম এইবিলাকে কৰি আছে আৰু আমাৰ দৰে এয়া ফটোৰ প'জ দি আছে চাওক ধুনীয়াকৈ এতিয়া মানে ফিল্ডৰ মাজত ফটো উঠি আছোঁ আৰু এতিয়া আমাৰ DSLR আহি গৈছে কিন্তু আমাৰ ৰাধা মানে আবেলিয়ে হ'ল আৰু এতিয়া মানে ফটো উঠিলে আমাৰ অৱস্থা ইমান ভাল এটা নেদেখোঁ হয় নে নহয় ইমান দেৰিকৈ মাতছে যে না মানুহতে আহি পোৱা নাছিল গাইজ আচল কথাটো সেইটোৱে কথা গাইজ আজিৰ ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে কমেণ্টত জনাব নাপাহৰিব আৰু লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু ইহঁতে কৈ দিলে মানে আৰু এতিয়া যাওঁ এয়া যেতিয়াখন ওপৰতে আছে এতিয়া আমি যাওঁ তো আকৌ এটা নতুন ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে আজিলৈ দিছোঁ বাই